চ' অলপ বৰষুণ পৰি আছে আৰু আমাৰ ইয়াতে আজি ছাগলী এটা এৰি দিব মানে ভগৱান যে শিৱ বাবা আছে তাক আজি এটা ছাগলী এৰি দিব আৰু আমাৰ ইয়াতে তাৰে আয়োজন চলি আছে আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যে আমি ছাগলীটো এৰি দিয়াৰ কাৰণে কেনেকুৱা ধৰণৰ আয়োজন আয়োজন চলি আছে ধুনীয়া ধুনীয়া দামৰা চায়াল বিস্কুট মানে ছাগলীটো এৰি দিয়া ইয়াতে চাহৰ লগত আমাৰ বিস্কুট থাকিব লগতে গজা থাকিব আৰু কি কয় এইটো জিলেপি থাকিব চাই আমাৰ ৰান্ধনীয়ে চাহ কৰিব ধৰিছে আৰু লাল চাহ হ'ব দেই ফাৰ্ষ্ট টাইম আমাৰ লাল চাহ হ'ব তাৰপিছত ইয়াতে আমাৰ ছাগলীটো যে এৰি দিব তাৰ ইয়াতে মানে এখন প্ৰসাদ বিতৰণ কৰা হ'ব তাৰে আয়োজন কৰি আছে আমাৰ পূজাৰীদেৱে চ' ইয়াতে আমি অকল মুগৰ গাজিহে হ'ব দেই বুটৰ গাজি নহয় আৰু ইয়াতে ছাগলীটো খোৱাৰ কাৰণে ইয়াতে অকণমান প্ৰসাদ আগবঢ়াম লগতে এইবিলাক আছে আমাৰ ফুল আৰু আমাৰ কাম চলি আছে মানুহবিলাক এটা দুটাকৈ মানুহ আহি আছে আৰু এনেকৈ আমি পূজাৰীজনে ইয়াতে পূজা কৰিব এতিয়া কৰাৰ পিছত ছাগলীটো ধুনীয়াকৈ লৈ আহি আমি এৰি দিম আৰু নে কি মানে শিৱ বাবাই যি কৰে কৰিব আৰু ছাগলীটো আৰু ইয়াতে পূজা আয়োজন চলি আছে আমাৰ পূজাৰীয়ে পূজা আয়োজন কৰি আছে আৰু ভইচটো অকণমান বেয়া হ'ব পাৰে দেই আপোনালোকে মন মানে কাণখন খুলি শুনিব যাতে শুনিবলৈ পায় অ'কে তো ইয়াত আমাৰ পূজাৰীয়ে পূজা কৰিব আমি তাৰপিছত ছাগলীটো ধৰি আনিম এইটো ছাগলী দেখিবলৈ পাইছে চ' এইটো ছাগলী আমি এৰি দিম আজি শিৱ বাবাৰ নামত তো এই ছাগলীটো আমি বৰ্তমান গা ধুৱাম আৰু এইজন ফুগী আৰু তাৰ পাপাক ইহঁতেও মানে পূজাৰ কাৰণে ৰেডি হৈ আছে আৰু মাথাত গামোচা লৈ গামোচাখন আচলতে আমি কান্ধত ল'ব লাগে কিন্তু মাথাতে বান্ধি ল'লে কি কৰিবি উপায় নাই সেয়া ছাগলী আহি গ'ল আৰু এতিয়া ছাগলীটো আমি গা ধুৱাই লৈ আহিলোঁ আৰু এতিয়া আমি বৰষুণো আহি আছে অকণমান কিনকৈ বৰষুণ লগতে আমি ছাগলীটো লৈ আহিলোঁ এতিয়া ছাগলীটোক পূজা কৰিম আৰু ছাগলীটোক অকণমান আমি প্ৰসাদ খাবলৈ দিম নেক্সট আমি ছাগলীটো এৰি দিম আৰু য'তে যায় যি কৰে শিৱ বাবাই কৰিব চ' আমাৰ ছাগলীটো পূজা আৰম্ভ হ'ব এতিয়া অকণমান আমি মৌন ব্ৰত কৰিম ছাগলীটো যিহেতু আমি এৰি দিম চিৰিদিনৰ কাৰণে অ'কে তো আমাৰ অকণমান মৌন ব্ৰত আপুনি যদি কৰিব বিচাৰে কৰিব পাৰে এয়া চাওক আমাৰ ছাগলী এৰি দিলোঁ আমি পূজা পাত খতম হ'ল এতিয়া ছাগলীটোৱে খাই লৈ ধুনীয়াকৈ এৰি দিলোঁ আমি আৰু এতিয়া ছাগলীটো ক'ত যায় ক'ব নোৱাৰোঁ আৰু চাওঁ এবাৰ আমি চাই লওঁ ছাগলীটো কেনেকুৱা ছাগলী আমি এৰি দিলোঁ আৰু এইটো শিৱ বাবাৰ নামত হয় আমি বেলগছত এডাল শিৱকো দিব লাগিব নহয় এখন নতুন কাপোৰ আমি বেলত শিৱ বাবাক এখন নতুন কাপোৰ দি দিলোঁ আৰু বৰষুণৰ কাৰণে আমি ছাতিটো লৈছোঁ এই প্ৰসাদ যে আছে তলত তাৰ ওপৰত ছাতি এটা দি দিছোঁ যাতে প্ৰসাদখিনিত আমাৰ বৰষুণ নপৰে অ'কে তাই আমাৰ হ'ল ফুগী দাসে এতিয়া নিৰ্মালি লৈছে আৰু এইখিনি আমাৰ প্ৰসাদ আৰু সেই আমাৰ পূজাৰী পূজা খতম তাত ছাগলী গ'ল আৰু এতিয়া আমি গাজি খাম অ'কে আৰু গাজি আমি হ'ল প্ৰসাদটোক আচলতে গাজি বুলি কওঁ আৰু এইবিলাক আমাৰ মানে মানুহবিলাক আহিছে গাজি খাব আৰু আমাৰ ফুগী দাসে ৰেডি হৈ আছে পূজা কৰিব মানে নিৰ্মালি লৈ পূজা কৰিব সেৱা ল'ব এটা আমাৰ সেৱা চেৱা খতম এতিয়া আমি চাহ খালোঁ এতিয়া আমি চাহ খাই আছোঁ গজা বিস্কুট জিলেপি আৰু লাল চাহটো